তিৰি তিৰি কি কথা সোধে সেইটো আৰু এটাই দিয়ক এটাই মই ঘৰে পোৱা নাই কেনেকা দুটা তিনিটা তিৰি বিয়া কৰা এটেষ্টিটো জানাই আপুনি 6 মাহ খচৰ সেইকাৰণে সোনকালে বেছি চলিবলৈ গাম্বুৰ এটা নেকি তাকেতো মোৰ ঘৰটো কিয় অহা নাই চবে ঘৰ পালাক চবে ঘৰ বনাই থাকিব পৰাই হ'ল মোৰ ঘৰটো কিয় অহা নাই তাকেতো আপুনি একবাৰ যাই পেলাই পঞ্চায়তত চাবচোন একবাৰ বৰ দিগদাৰ হৈছে কিবাকে আছো তিৰপাল টানি আছো জানে তিৰপাল টানি আছো মাটি ফেললো মাটি পুতলো এতিয়া চবে ঘৰ পাইছি মই বোলো ময়ো ঘৰ পাম গম পাইছি না তাকেতো অলপ কষ্ট কৰি হ'লেও কৰি দিব কিবাকে একদম বিপদ হৈছে দিয়ক কি ক'ব চলি পলি 6-7টা চলি পলি লৈ মই কেনেকে যে আছো হ'ব দিয়ক আপোনাক মই পিছত কিবা এটা দিম দিয়ক হয় নেকি নালগে যদিও কথা নাই বাৰু হ'ব দিয়ক তাকেইতো কলি অলপ বেয়া শুনি কি জানে নে মই সেই তম্বুৰ তলতে সেনেকে তিৰপাল টানি পেলাই 6-7টা চলি জন্ম দিলো গম পাইছি আপুনি বেয়া নাপাব মই একদম সঁচা কথাটোহে কৈছো একদম কৈছো বেয়া নাপাব এতিয়া মই কি ভাবছো জানে নে মাটি চাটি পুতি থৈ দিছো কিবাকে যদি আৰু দ্বিতীয় আপোনালোকৰ চৰকাৰী ঘৰ যদি পাওঁ তেতিয়াহ'লে মোৰ চলি পুলি জন্ম দিয়াত ইমান কষ্ট নহয় মোটামুটি এটা টিম এটা খুলিব পাৰিম আপুনি আহিব লাগে আৰু এইটো সঁচা কথা কৈছো দিয়ক দিয়ক তে চাবচোন আপুনি দিয়ক হ'ব দিয়ক বৰ জ্বালা আছে দিয়ক আৰু কি ক'ব নেকি হে কি কি জ্বালা আছে হে কি জ্বালাৰ কথা কৈ আছে কি ক'ব একেবাৰে বৰ বেয়া হৈছে অৱস্থাটো কিয় মানে চবে ঘৰ পালাক আপুনি পাইছে নে ঘৰ মই পাইছিলো পাৱা দি আমাৰ ঘৰটো এতিয়ালৈকে অহা নাই গম পাইছে কাৰণটো কি আপোনাৰ নামটো কি হে নামটো মোৰ আপোনাৰ অন্ত দাস মই চাব পাৰো অন্ত দাস হয় নেকি তাৰপিছত কি হ'ল মোক কৈছি আমাৰ গাঁওবুঢ়াক মই ফোন কৰিছিলো কি ক'লা গাঁওবুঢ়াক কৰিলো ফোন মেম্বাৰক কৰিলো ফোন মেম্বাৰক অলপ আগে আগে কৰিছো আপুনি আৰু আগে আগে মোৰ মোবাইলটো অনা নাই নহয় মোৰ এই আপাৰ চলটোক দি আহিলো পাবজি খেলাই আছে এতিয়া চাই দিব পাৰিলো ভাল আছিল মই নাজানো মোবাইল আছে মোৰো নাজানো মই এই বিষয়ে নাজানো মই তাকেইতো চাবা নাজানো মোক কোনো এটা দেখেও নেদে কি প্ৰব্লেমটো কি মেইন কথা প্ৰব্লেম বেলেগ একো নাই চাওক মই তাৰমানে এই যে প্লাষ্টিক আছে প্লাষ্টিকৰে ঘৰ এটা বনাই পেলাই 6-7টা মান চলি মোৰ তাৰমানে দুভাগে দুটা খুটি বুটি প্লাষ্টিক এনেকে দিছে তম্বু বুলি কৈছি সেই তম্বু টানি পেলাই মই কি বিয়াকে আছো গম পাইছি না এতিয়া মই তাৰমানে আমাৰ পিতৃ সম্পত্তি বুলি কৈছি পিতৃ সম্পত্তিৰ মোক অলপমান ভাগ দিছিল তাতে অলপ মাটি পুতলো পুতি পেলাই মই বোলো চৰকাৰী ঘৰটো আহিলি তাতে বনাম এতিয়া চৰকাৰী ঘৰটো আমাৰ মোৰ নামটোৱে অহা নাই গম পাইছি না সদায় গালি শুনিব লাগে আইডি নম্বৰ কিয় নহব কি কয় আপুনি মোৰ লগৰ মানুহ চবে পালা কি নাম অন্তু কি ক'লাক নাম অন্তা দাস এতিয়া তাতে হেৰি লিষ্টখন গামোৰা কি নাম থকা বুলি কৈছি এতিয়া আপোনাৰ মেম্বাৰক কৈছিলো মেম্বাৰে কৈছি মই চামদক বুলি কৈছি তেহেতে আজি আগদিন নহয় দুদিন চামদক কাম কৰকচোন তাতে কালভাৰতা দি আছে অলপ আগত তাতে বহি লওঁ মোৰ এটা বন্ধু আছে চব জানে আৰু যদি আপুনি চাই নাথাকে মই তেওঁক ফোন কৰি মাতো মাতি পেলাই আমি তিনিও বহি ভালকে চাওঁ বলক ঠিক আছে বলক এইখিনি সহায় কৰি দিয়ক বৰ বিপদ আছে মোৰ বৰ চিন্তা আছে গম পাইছি নে বৰ চিন্তা আছে তাক ফোন কৰি দিওঁ নেকি বন্ধুটোক আৰু কামটো কৰি নাথাকে আপোনালোকেও ক'ৰবাত কিবা অলপ দিম দিয়ক ঘৰটো ওলোৱাৰ পাছত ধুনীয়াকে এটা পাৰ্টি কৰিম দিয়ক লাগছি ৰ'ব হেল্ল' দাদা ক'ত আছে চকতে ফুৰিব আছে নেকি এটা চৰকাৰী ঘৰৰ নাম এটা চাই দিব লাগিছিলে আমি কালভাৰটোত বহি আছো আহক আহি আছে ফুৰিব আহি আছে বোলে চকু আমাক বেছি টাইম নালাগে পাবই আৰু কিবাকে মোক চিন্তাটো দূৰ কৰি দিয়াকে মই তিৰি সদায় গালি শুনিব লাগে গম পাইছি না অলপ ৰ'ব সদায় গালি শুনি আছো আছি ৰ'ব আহি বেছি নমস্কাৰ দাদা আহক তাৰমানে আপোনাকো বহুত দিন লগালে পোৱা নাই আছো দিয়ক ঘৰতে অলপ বহক কি হ'ল তাৰমানে চৰকাৰী আইডি নম্বৰ এটা আছিল
থাকলি এতিয়া মানে লিষ্টত নামটো নাই মইতো সিমান নাজানো আপুনি এতিয়া মেম্বাৰৰ লগতে থাকে দিনে ৰাতি চাই থাকে বেয়া নাপাইছি একদম বিপদ পৰিছো হে আপোনাক কি এনে কৰিব আৰু অলপ মই ছয় সাতটামান ছাৰ বুলি চলি। কৈছো দিয়ক ছাৰ বুলি কৈছো মই কেইটা চলি মোৰ আপোনাক এইগিলা হিচাপ দিলে আপুনি বেয়া চেয়া নাপাব কিন্তু মোৰ 6টা 7টামান চলি আৰু বৰ্তমান ত্ৰিপলত দিয়ে বিয়া পাতি আৰু বেছি দিন হোৱা নাই দিয়ক তিৰি কি কথা দে সেইটো আৰু এটাই দিয়ক এটাই মই ঘৰে পোৱা নাই কেনেকুৱা 2-3টা তিৰি বিয়া কৰা হয় এটা স্থিতি জানাই আপুনি 6 মাহ আছো সেইকাৰণে সোনকালে বেছি চলিব লাগিব এটা স্থিতি জানাই কি নাম আছিল কি নাম আছিল অন্ত দাস আৰু এটা স্থিতি জানাই আমাৰ হেৰিৰ নহয় এইখন গাঁও ৰাস্তাটো হৈ পাৰে অলপ চাই দেখোন অন্তা দাস ন ব্লক মাৰি দিয়ক ব্লক চেপাৰগাঁও এইট চাব লাগিব ব্লক এইবিলাখন মাৰক চাব ৰ'ব আপুনি বহুক চাই দিবতো ইমান টেনশ্যন কিয় লৈছে হৈ থাকাচোন মই চাই আছো নহয় এনে জল্দি কাম কৰা বস্তু নহয়তো এইবিলাক চাই দিয়ক বঢ়িয়াকৈ এই সাৰত এইটো তোমাৰ আছে অৰূপ আছে তোমাৰ এইটো কি আছে কিলক জ্যোতি নেওঁক এলটো আছে এলটো দাস না এলটো দাস আৰু এলটো দাসে আছে এই চাওক এলটো দাস এই নামৰ কাৰণে বহুত কিবা কানি হৈ থাকে এলটো দাস আছে এলটো দাসটো নহয় মোৰ আপোনাৰ অন্তা দাস কথা জানো মাৰিব না এলটো দাস এলটো দাস আপোনাক চাওক এ এল টি উ এলটো হ'ল না ইমান এইটো মোৰ নাম নহয় দিয়ক এইটো মোৰ নাম নহয় দিয়ক আপনার নাম নহয় কিন্তু এরিয়ার বেলেগ নাম নামেই নাই এলটো দাসে আছে এলটো দাস এড্রেসটো ঠিকে আছে গাঁও ঠিকে আছে তো বাকি সব ঠিকে আছে না তাকেইতো এতিয়া মোক দেখোন মেম্বাৰে কৈছে হে চাম বুলি কৈ সদায় কৈ থাকে চাম দক তেওঁ নাই কাৰণে পিছলে আছে আপোনাৰ পিছলি আছে মানে মানুহ এনেকে ঠগাব নালাগে কি জানে নে আমি এনে নাথা মানুহ আপোনাক গোটাখিনি কৈছোৱেই মই যি মই তম্বুত আনি আছো এতিয়া প্লাষ্টিকৰ তিৰপালে দি এটা আমি এই দি হেতে চাই দিলাক এই দি মানে 4-5 জনৰ নামই আছে এইটো মানে কি জানে নে মই কোৱা আপোনালোকক মানুহ বিলাকে মানে এইটো বেলেগ ভাবি থাকে যে মোৰ নামটো কাটি দিলাক নেকি চৰকাৰে এইটো কোনো চৰকাৰৰ কোনো দুখ নাই এইটো মানে যিবিলাক মানুহ ল'ৰা ছোৱালীবিলাক টাইপ কৰে যেতিয়া তোমাৰ নাম এই তক্তাখানো টাইপ কৰে তক্তাখানো আঙুলি দিয়ে থাকে তাহানো কথা আৰু কিবা এটা থাকে দিলে এই ধৰা এলটো হৈ গ'ল কিবা লেখা মোবাইলত ফোন আহিল এনেকৈ মানে খেলি মেলি কেনে এনেকৈ মই কথাটো এতিয়া বুজি পাইছো হে কি তাৰ মানে কি হৈছে এই মেম্বাৰে যে চাম ৰবক কৈ আছে তেওঁ নামটো পাই এতিয়া মানে ক'ব পৰা নাই মই কিন্তু এলটো নাম শুনা নাছিলো দিয়ক মানে কথাটো হ'ল আপোনাৰ মানে কোনো নামটো কাটা নাই আইডি নাম্বাৰ কাটে নৰে ৰ'বক মই এটা কথা কওঁ কওক। এইটো মানে ধৰি লওক মোৰ অন্তা নাই বাৰু এলটোৱে থাকিল মই কি এলটো হ'লে মোৰ নামটো তাৰ মানে আপোনাৰ বেংকৰ বহীত নিমলে আধাৰ কাৰ্ডত নিমলে পান কাৰ্ডত নিমলে ভোটাৰ আইডিত নিমলে কেনেকে দিব আপোনাক ঘৰটো কওকচোন আৰু এইটো ঘৰৰ পইচা কিন্তু কোনোৱে নাপায় চৰকাৰৰ পইচা আছে নেকি এনে নাই এইগিলা মিছা কথা কোনোৱে ভাবা নোৱাৰে এইটো নামৰ মানে হেৰি নামৰটো মিষ্টেক হৈছে এই তক্তাখনত টাইপ কৰোঁতে তক্তাখনত তাকেইতো টাইপ কৰোঁতে মানুহ ভুল বুজাবুজি হৈ থাকে এইবিলাক চৰকাৰক দুখ দি লাভ নাই চৰকাৰক দুখ দি লাভ এইটো নাই টাইপ কৰোঁতে ভুল মানুহক কৰে, দুখ দি লাভ নাই পিছত এনেকুৱা হৈ যায়। কিবা খেলি মেলি ভুল হৈ গৈছিল আৰু তে তোমালোকে বহা। আলটো হৈছে আপুনি যাব নাই মোৰ কাম আছে দক ভাল লাগিল দক কথা অলপ পাই ঠিক আছে মাজে মাজে হেল্প কৰিলে ভাল লাগিল দক এইবোৰ প্ৰব্লেমটো চল্ভ কৰি দিলাক ঠিক আছে যাব তে অন্ত দাস আপুনি বুজি পালাক কথা হয়নি অন্তু নহয় অন্তা দাস বুজি পালাক কথা হয়নি বুজি পালো ৰ'ব এতিয়া এটা কাম কৰিব লাগিব কিনো আপনি কোর্টত যায় কোৰ্টত এলটুরাস করবে লাগবে আপনার সব নাম সব ডকুমেন্টস এলটুরাস করে দিবা লাগবে কি কয় মই কোৰ্টটোৰ নামে ভালকে শুনি পোৱা নাই আৰু মই খেতি বাতি কৰি কিবাকে চলি থকা মানুহ মই আৰু কোৰ্টটোত যাব লাগিব আপনার এটা আধার কার্ড চেঞ্জ করবে লাগবে পান কার্ড চেঞ্জ করবে লাগবে ব্যাংকের বইত নাম চেঞ্জ করবে ভেরিফিট করবে লাগবে আপনার মূর্তিটা এলটুরাস করবে লাগবে তেতিয়াই ঘর পাব বুঝি পাইছি বুজি পাইছি মানে এটা কথা হ'ল ৰ'ব কওকচোন এতিয়া চব ডকুমেণ্ট যদি এইগিলা কৰিব লাগে তিৰি চলি মই চেঞ্জ কৰিব লাগিব নেকি নে কি কথা কয় তিরি চলি চেঞ্জ করবে নালাগে হেকাতে চলি হেতু তিরি দি হব আপনার ডকুমেন্টসটোৰ কথা কৈছো আপনার ডকুমেণ্ট অন্তৰ পৰাই পিছত যদি আৰু অফিচিয়েলি এইগিলা বস্তু বিচাৰে বোলো তিৰিটো আপোনাৰ কে আহিল নতুনকে আহিব লাগিব এতিয়া আগত তিৰিটো দি নহ'ব আগত চলি কেইটা দি নহ'ব সেনেকে যদি কয় নাই এইগিলাখন আপুনি মানে ভুলকে কিন্তু চাব আকৌ নহয় খালি তিৰিটোৰ আধাৰ কাৰ্ডখনত
ভোটাৰতখনত আৰু আৰু এটা কথা ৰ'ব, এতিয়া মই আপোনাৰ আৰু 6-7টাহে চলি হ'ল, মই আৰু ভাবছো ৰ'ব 3-4টা মান পাৰিম নে নাই? পাৰবো হেলে বাধা নাই। চাওক ডকুমেণ্টছৰ কথা যি ক'লা, এইটো কথা ভাল কথা কৈছি, মই এইটো কথা মানি ল'ম বাৰু, বুজি পাইছি বুজি পাইছো। এতিয়া মই এটা কথা কওঁ শুনক, মই কিন্তু ডকুমেণ্ট চব মানি ল'ম, কিন্তু 30-40 কথাৰ মাজত নাহিব দিয়ক। আপোনাক কোৱা নাই, মই চৰকাৰক কৈছো, মই এতিয়া আপোনাৰ তম্বুৰ ভিতৰত হওক পথাৰৰ মাজত হওক য'তেই নহওক, মই আপোনাৰ 6-7টা চলি জন্ম দিছো, ধৰি লওক 7টা দিছো, শুনছিনে? আৰু মই 4টা-5টা চলি জন্ম দিম, তাতে চাই কোনোবাই মোক ফাঁচি দিয়ে, জেল দিয়ে, যি দিয়ে দিব, শুনছিনে? আপোনাৰ এই ব্যক্তিগত অভিযানটোত কওক কোনোৱে বাধা নেদে, হ'ব দিয়ক, গম পাইছি? হ'ব কোনোৱে বাধা নেদে। এইটো বাধা দিলেও মই নামনো, গম পাইছিনে? আপুনি নামানবই। এইটো মোৰ আপোনাৰ এই ব্যক্তিগত অভিযান আপুনি চলাই থাকক, ইয়াতে কাৰো বাধা নাই, হ'ব, আপুনি চলাই থাকক। ঠিক আছে তেতিয়াহ'লে। টিম বনাই বোলো একদম 2টা টিম বনাই 3টা টিম বনাই থাকক, হ'ব বুজি দিয়ক, পাইছি? হ'ব দিয়ক। এতিয়া ৰাতি এতিয়া হ'ল। মোৰ ৰাতি হ'ল মানে মোৰ গৰু ছাগল চব বাহিৰত আছে, হয় নেকি? আজি যদি এতিয়া যায় নাবান্ধো, তিৰি মোক বান্ধবো, আহ, যাব লাগব, কি কোৱা, যাওঁ দিয়ক আপোনাক মই। বান্ধবো। তে যাক মই এটা ফোন আছি যাওক কৰো যাওক। হেল্ল' যাওক ঠিক আছে যাওক, যাই আছো দিয়ক মই চকক। নমস্কাৰ গাইজ, আপোনাৰ আমাৰ এই ভিডিঅ'টো আজি কৰোঁতে ৰাতি হৈ গ'ল। এটা স্ক্ৰীণতে তাৰমানে বাৰ হাঁহি উঠি থাকে, তথাপিও চেষ্টা কৰিছোঁ অলপ চেষ্টা কৰিছোঁ। আৰু এই ভিডিঅ'টো এটা মেছেজ দিছোঁ যে ID নম্বৰ থকাৰ পিছত কোনো মানুহৰে ঘৰৰ নাম কাটা নাযায়, যে আমি ভিডিঅ'টোত কৈছোঁ যে কিবা নামত টাইপিঙত কিবা খেলি মেলি হয়, সেইকাৰণে কিছুমান মানুহৰ তক্তাখনত সেইকাৰণে অলপ খেলি মেলি হয়। কোনো কাটিব নোৱাৰে, কোনো মানে ঘৰটোৰ মানে পইচাখিনি বেলেগে হেৰি কৰিব নোৱাৰে, ব্যৱহাৰ কৰিব নোৱাৰে আপোনাৰ। আৰু ভিডিঅ'টোৰ দ্বাৰা আমি মানে এণ্টাৰটেইনমেণ্ট লগতে এটা ইনফৰমেশ্যন দিছোঁ। চ' আপোনালোকে ইয়াত কোনো বেলেগ এটা দিশলৈ লৈ নাযাব। আমি এটা মানে মানুহক সহাবলৈ এটা চেষ্টা কৰিছোঁ। চ' আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব, বেয়া পাইছে সেইটো চাব। আৰু আমাৰ আছামিজ স্পক্স চেনেলটো মানে আমি যাতে আগুৱাই যাব পাৰোঁ, তাৰ কাৰণে আপোনালোকৰ সহায় প্ৰয়োজন। আপোনালোকে সহায় কৰি দিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰি দিব, আৰু যাতে অসমৰ গোটেই মানুহে চাব পাৰে এই ভিডিঅ'বিলাক। আপোনালোকে তাৰ কাৰণে আমাক সহায় কৰি আগুৱাই যাবলৈ মানে ৰাস্তাটো দেখুৱাই দিব। ঠিক আছে, বাই বাই, জয় অসম। আৰু এটা কথা আছে, কি আছে?